প্ৰথমেতো নমস্কাৰ সকলোকে বহুত দিনৰ মূৰত লং ভিডিঅ' আৰু এইপিনে বস্তু এটা চেক কৰক গাইছ এইপিনে এটা ঘৰ আৰু এইপিনে এটা এই দুখত আছে এটা এইটো আৰু যিহেতু আজি 31 ডিচেম্বৰ ৰাতি পাৰ্টি এটা খাম বুলি ভাবিছোঁ এইপিনে পৰা সকলোবোৰ ঘৰ চৰ বনাই হৈ গ'ল এইপিনে চব বস্তু আনিলে যিহেতু ময়ো লাগি আছিলোঁ কামত জাষ্ট মোৰ বেটেৰীটো মানে মোবাইলৰ চাৰ্জ নাছিলে কাৰণতে মই ভিডিঅ' ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ এইপিনে দুটা বহি আছে আৰু আহিব সকলো আৰু যিহেতু পূৰা একদম কাম বন কৰি কলেজলৈ ওলাই গ'লোঁ এতিয়া পিছবেলা মোৰ এক্সাম আছে বস্তু এটা চাওকচোন বাজিলে এতিয়া 11:14 আৰু এতিয়ালৈকে কুঁৱলী অঁতৰাই নাই চাওক পূৰা চবফালে কুঁৱলী হৈ আছে দেখিছেনে কুঁৱলী মানে ইমান পটককৈ অঁতৰাই নাই কুঁৱলী জাষ্ট 11:14 হ'ল এতিয়ালৈকে চাওকচোন কুঁৱলী এতিয়ালৈকে ৰ'দৰ নাম নিচানেই নাই এইকেইদিন কেলৈ এনেকুৱা হৈছে গম পোৱা নাই দেই বাৰু দিয়ক কলেজৰ পৰা আহি পিনে আপোনালোকক লগ পাই আছোঁ সকলোবোৰ দেখাম কলেজৰ পৰা ঘৰলৈ উভতি যাওঁ মানে বেলি ডুব যাওঁ হৈছে ৰাইজ বলক এতিয়া ঘৰত গা পা ধুই পিনি ধুনীয়াকৈ বজাৰটো কৰি আনোগৈ পিকনিকৰ সকলোবোৰ যা যোগাৰ কমপ্লিট কৰিলে আৰু আমাৰ আজি গোটেই গাঁওখনত পাৰ্টি চলিছে ৰাইজ এফালে সেইফালে চলি আছে এফালে এইফালে এতিয়া আমি গৈছোঁ সকলোবোৰ বস্তু দেখাই আছোঁ হ'ব যেতিয়া আমি বজাৰটো কৰি আহোঁ জাষ্ট ওলাইছোঁ এতিয়া মুস্তাকে মই বজাৰ কৰিবলৈ পিনে পৰা ধুনীয়াকৈ জুবিন দাৰ গান বাজি আছে আৰু যেতিয়া বজাৰৰ পৰা আহিলোঁ সকলো বজাৰ কৰিলোঁ যিহেতু ভিডিঅ' ৰেকৰ্ড কৰা নহ'লে ব'লো কেতিয়া আপোনালোকক গোটেই বজাৰখিনি দেখাম আৰু পিনে আমাৰ জুবিন দাৰ গান লাগি আছে এই গানটো এই ভিডিঅ'টো পূৰা জুবিন দাৰ ওপৰত এৰি দিছোঁ ৰাইজ ব'লো পূৰা কপিৰাইট লাগিলেও লাগক দিয়ক ৰাইজ এইপিনে সকলোবোৰ বস্তু ধুই থোৱা আছে এইপিনে বজাৰ আছে আমাৰ সকলো এইপিনে এটা লোকেল আছে ৰাইজ লোকেল আৰু এইপিনে আমাৰ আছে ব্ৰইলাৰ সকলোবোৰ আছে জুবিন দাৰ নামত এৰি দিছোঁ ৰাইজ ভিডিঅ' কপিৰাইট লাগক কিমান লাগে আমাৰ ডিজে মেইন ৰাইজ ডিজে মেইন আৰু বহুতো আছে যিহেতু এইপিনে আছে ভালেমানখিনি আছে আৰু কুঁৱলী দেখিছে ৰাইজ কেনেকুৱা কুঁৱলী পেলাইছে মাত ভাঙি গৈছে ৰাইজ এতিয়াই নাই কমে 10টা বাজিছে এতিয়া 10টা বাজিছে কুঁৱলী চাওক ৰাইজ কেনেকুৱা হৈ গ'ল এতিয়া বগা পুৰা হাজাৰ পাতি লৈ জুবিন দাৰ নামত ভিডিঅ' এৰি দিছোঁ ৰাইজ ইয়াত লৈ যাৰ যাম বল লৈ ঐ কেঠা কম বল লৈ ডিম বইল কৰিলে আমাৰ মুজাহিদে দেই ৰাইজ ধোৱা চব লাগিলেও লগক কপিৰাইট যিমান লাগে লাগি থাকক এই ডিম বইল কৰিলে ৰাইজ সেইপিনে এটা ঘৰ আছে সেইটো এটা পিকনিক চব পিনে হৈছে ৰাইজ সেইপিনে পিকনিক পুৰা পিকনিক কপিৰাইট লাগিলে লগক যিমান কপিৰাইট লাগে লাগি থাকক পিকনিক তো সকলোবোৰ আমাৰ হৈ গ'ল এইপিনে পিঁয়াজ কুটি থকা হৈছে এইপিনে মছলা মিলাই আছে মুস্তাকে এইপিনে আছে আমাৰ ব্ৰইলাৰ মাংস এইপিনে চিকেন হ'ব চিকেন পকৰা আৰু এইপিনে আছে লোকেল যিহেতু বনাম আৰু বিশেষ লং ভিডিঅ'টো দীঘল নহয় আৰু পিকনিক বুলি ক'লে মেইন এইকেইটাই মেইন আৰু এইপিনে বাজি আছে গান আৰু যিহেতু আছে দেখাম আপোনালোকক সকলোৱে চাই থাকক ভিডিঅ'টো শেষলৈকে এইপিনে জুইকো লগাই থৈছোঁ দপকৈ দিয়ক লগ পাই আছোঁ বনোৱাত এইপিনে আমাৰ বনিব গৈছে লোকেল আমাৰ ৰাধনি দেই আমাৰ ৰিহানক কেমেৰা দি দিছোঁ ৰিহানে কৰিব এটা কেমেৰা কি কথা ঠিক নাই দিলে উঠাই আমি উঠাই দিছোঁ আৰু গৈছিলে 2025 চনতে উভতি আহিছে 2026 চনত গোটেই খোপা ঘূৰি আহিছে 2026ত গৈছিল 2025তে চাওক উঠাই দিছোঁ গাইছ 26তে গ'ল আৰু কি 25তে গ'ল আহিলে 26ত চাই লওক
बस एक हाँ के तन न जाने कौन सा তো গাইজ এটা বহুত ঝেমেলা হৈ গ'ল ৰাতি পিকনিক খাই আছিলোঁ লাইন গ'ল নিজতে ভাত তুলি থোৱা আছে মাংস বনোৱাই নাই বনাবলৈ আছেই জাষ্ট লোকেল মাংসখিনি বনাই থোৱা আছে এই কিনো গানবোৰ লগাই ফুৰিছে ৰাইজ পোকৰা আহিলৈ এইপিনে আমাৰ পূৰা ধুনীয়াকৈ পাৰ্টি চলি আছে লাইনটো গুচি গ'ল হ'ব দিয়ক আছোঁ তো গাইজ আমাৰ আইটেম কি আছে আপোনালোকক কওঁ আইটেম আছে আমাৰ এইপিনে লোকেল ভাতটোতো থাকিবই সেইপিনে আছে মাংস সেইপিনে চিকেন পকৰা বনিব ডাঙৰ সেইপিনে আছে পিঁয়াজ চিয়াজ সকলোবোৰ কাটি আছে লাইনটো এইমাত্ৰ আহিছে অথনি আমাৰ লাইনটো এইমাত্ৰ আহিছে আৰু বনাম এতিয়া আপোনালোকক দেখাম প্ৰথমতে জুইকোৰা জ্বলাই লওঁ দিয়ক সেইপিনে আমাৰ চিকেন বনিছে ৰাইজ চিকেন বনিছে গানৰ মাতত একো নুশুনি ৰাইজ পিকনিকৰ এইটোৱে মজা ৰাইজ পিকনিকৰ এইটোৱে মজা এইফালে জেওৰা এইপিনে ওলকবি কি উঘালি লৈলে চাওক তো এতিয়া মোৰ পাল যিহেতু মাংস বনোৱা মুস্তাকে বনালে আৰু এতিয়া মই বনাম মাংস চালি আছে ঠিক আছে আমাৰ ইহানে কেমেৰা পাৰিব আহি যোৱা এইপিনে দেখা এইপিনে প্ৰথমতে মিঠাতেল দি লওঁ ৰাইজ তো গাইছ এতিয়া আমাৰ গৈছে পিঁয়াজ যিহেতু পিঁয়াজ দিওঁ অলপ দি দিব গাইছ পুৰা ধুনীয়াকৈ গ'ল তেলত পিঁয়াজ এইবোৰ তেল পুৰা পিঁয়াজ ৰঙা হ'ব এতিয়া জুইত অকণ কমাই দিওঁ প্ৰথমতে এতিয়া আলুবোৰ দিম ধুনীয়াকৈ আলুটো অকণমান ফ্ৰাই কৰি ল'ম ইয়াতে আৰু জলকীয়াও দিয়া আছে এইপিনে 2-এটা জলকীয়া দি থোৱা আছে আৰু চবৰে বনোৱা ষ্টাইলবোৰ বেলেগ বেলেগ দিয়কচোন ৰাইজ হয়নে নহয় আৰু ডিজেটো বাজি আছে মাত্ৰ নিচা নাই ঠিক নাই দেই ৰাইজ নহ'লে আকৌ এক্সট্ৰাকৈ ভইচ দিব লাগিব দিয়ক এতিয়া মাংসটো দিওঁ কেমেৰাটো ইহান ধৰিব এই কলা এইপিনে পূৰা এতিয়া মাংস যাব দেই ৰাইজ পুৰা মাংস আজি 4 কিলো ৰাইজ 4 কিলো মানুহ পাওঁতে 4 কিলো আৰু লোকেলো আছে যিহেতু লোকেল 1 কিলো 5 কিলোমান মাংস হ'ব মাংস ৰেডি হৈ আছে ৰাইজ পুৰা কথা কৈ থাকিব পৰা নাই ইমান এইবিলাক চাব পাৰে গাইজ বলক কালাৰ দেখাওঁ মাংস সকলোবোৰ দিলোৱে গাইজ মাংস কালাৰ চাওক পুৰা খানা চাৰিয়াতে বহি গ'ল চব গোটেইবোৰ তো গাইজ এইটোৱে আছিল আমাৰ সৰু সুৰা এটা পিকনিক 2025ৰ লাষ্টটো পিকনিক 2026ৰ প্ৰথমটো পিকনিক হয় দিয়ক দুটাৰ মাজতে হ'ল বাৰু এতিয়া আমাৰ এডোখৰত চাহ বনাই আছে চাহ বনাওক চাহ খাই পিনি পুনৰ ঘৰলৈ বুলিবতো আৰু আমাৰ সিফালৰ পাৰ্টিটো গ'ল এইফালৰ পাৰ্টিটো এইবিলাক কাম বনবোৰ কৰি আছে যাবগৈ অলপমান ৰাতি পোৱাবই হ'ল আৰু কলেজ ভালকৈ ধৰিবকৈ পোৱা নাই মানে পূৰা কুঁৱলী হৈ আছে বাৰু দিয়ক নতুন এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ দিয়ক নতুন এটা ভিডিঅ'ত লগ পাওঁ আপোনালোকক ছাবস্ক্ৰাইবটো কৰি দিব দিয়ক বাই বাই আজিলৈ